নমস্কাৰ। আপোনালোকক আজি পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ' কেইটাত আমি জানিছিলোঁ কুণ্ডলীৰ দ্বাদশভাৱে কি বুজায়, কি লগ্নৰ ব্যক্তিসকলৰ ব্যক্তিত্ব কেনেকুৱা হয়। আজি আমি জানিম ৰাশিৰ বিষয়ে। যদিও বা ৰাশি আৰু লগ্নৰ মাজত পাৰ্থক্য আছে, তথাপিতো সমসাময়িক প্ৰভাৱ দুয়োটাতে দেখা যায়। আমি প্ৰথমে জানিম মেষ ৰাশিৰ বিষয়ে। মেষ ৰাশিৰ জাতকসকল অৰ্থাৎ পুৰুষসকল কেনেকুৱা হয়। তেওঁলোক স্বাধীন হয়, উচ্চাভিলাষী হয়, অৰ্থাৎ তেওঁলোকৰ সপোনবোৰ সদায় ডাঙৰ ডাঙৰ হয়। তেওঁলোক ভাৱপ্ৰৱণ হয়, অৰ্থাৎ হঠাতে খং উঠে বা হঠাতে দুখ লাগে, অৰ্থাৎ নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে। তেওঁলোকে নিজৰ কৰ্মত বিশ্বাসী হয়, অভিমানী হয়, একঘেয়ামী কাম কৰি অলপো ভাল নাপায়, অৰ্থাৎ একেটা কামকে নিৰন্তৰ কৰি থাকি তেওঁলোকে ভাল নাপায়। মেষ ৰাশিৰ জাতিকাসকলৰ কাৰণে এটা শ্লোক পোৱা যায়, সেইটো হৈছে চন্দ্ৰ গুজ্যস্থে বনিতা প্ৰগল্ভা জাতা ভৱেতো কৃতপৰা প্ৰাধ্যান্যা পুত্ৰানিতা সত্যপৰা কুলেষ্টা সুৰূপ গাত্ৰা প্ৰতিবল্লভা। অৰ্থাৎ জাতিকা বাকপটু, ক্ষমতাশালিনী, সত্যবাদী, কুলশ্ৰেষ্ঠা, সুন্দৰ, পুত্ৰযুক্তা আৰু পতিপ্ৰেমযুক্তা হয়। এইখিনিতে কৈ যাওঁ, শ্লোকটোৰ উচ্চাৰণ কৰোঁতে ভুলো হ'ব পাৰে, অথবা শ্লোকৰ অৰ্থখিনি বুজাওঁতে মই ইমান সক্ষম নহ'বও পাৰোঁ, যিহেতু সংস্কৃতৰ ওপৰত জ্ঞান মোৰ তেনেই সীমিত। বৃষ ৰাশিৰ জাতক। বৃষ ৰাশিৰ জাতকসকল লোকহিতৈষী হয়, অৰ্থাৎ এওঁলোকে সদায় আনৰ উপকাৰৰ বাবে কাম কৰি ভাল পায়। স্বল্পভাষী, অৰ্থাৎ এওঁলোকে কথা বতৰা কমকৈ পাতে। এওঁলোক সুখী হয় সৰু সৰু কথাক লৈ। শান্তিপ্ৰিয় হয়, ভক্তিভাৱযুক্ত হয়, সহজ সৰল বিশ্বাসী হয়, কিন্তু এওঁলোকক আনে সহজে প্ৰতাৰণা কৰে। এওঁলোক কঠোৰ পৰিশ্ৰমী হয়, হিচাপী হয়, মিষ্টভাষী, অৰ্থাৎ এওঁলোকৰ মুখৰ কথা খুব সুন্দৰ হয়, কিন্তু এওঁলোকে মিছা অপবাদৰ ভাগী হয় অথবা আইনী পাকচক্ৰত পৰিবলগীয়া হয়, আৰু যিমান দূৰ সম্ভৱ এওঁলোকৰ দাম্পত্য জীৱন অসুখৰ হয়। বৃষ ৰাশিৰ জাতিকাসকল। বৃষ ৰাশিৰ জাতিকাসকলৰ কাৰণেও এটা শ্লোক পোৱা যায়, সেইটো হৈছে বৃষস্থিতে ৰোহিণী বল্লভে চ বিনীত বেশা বহু শাস্ত্ৰদক্ষা পতিব্ৰতা বিত্ত বিবেকযুক্ত নাৰী ভৱেত কামকলা বিদগ্ধা। অৰ্থাৎ বৃষ ৰাশিৰ জাতিকাসকল সুন্দৰী হয়, পতিব্ৰতা হয়, সহনশীল হয়, বহু শাস্ত্ৰ অথবা বহু বিষয়ত সিদ্ধহস্ত হয়, এওঁলোক কাম কলাত নিপুণ হয়, পতিব্ৰতা, ধনশালী তথা জ্ঞানী হয়। মিথুন ৰাশিৰ জাতক। মিথুন ৰাশিৰ জাতকসকল ধীৰ গতি সম্পন্ন হয়, অৰ্থাৎ এওঁলোকে লাহে লাহে খোজকাঢ়ি ভাল পায়। স্পষ্টবাদী হয়, যুক্তিবাদী হয়, তীক্ষ্ণ বুদ্ধিযুক্তও হয়, মেধাৱী হয়, ভ্ৰমণবিলাসী হয়, কিন্তু এওঁলোকৰ ঘৰুৱা শত্ৰু অধিক হয়। জাতিকা যুগ্ম স্থিতে শীত কৰে বিনীতা ভৱেত সুৰ প্ৰিয় দৰ্শনা চ নানাৰ্থ মানৈ শোষিত বিদগ্ধা পৰোপকৰতি ৰতা সুনেত্ৰা। অৰ্থাৎ জাতিকা গুণবিশিষ্টা, সুন্দৰী, ক্ষীণাংগী, জ্ঞানী, পৰোপকাৰী, অৰ্থযুক্ত, সুন্দৰ চকুৰ অধিকাৰিণী হয়। আজিলৈ ইমানেই। পিছৰ খণ্ডকেইটাত আমি অন্যান্য ৰাশিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কি বিষয়ত ভিডিঅ' পাব বিচাৰে এবাৰ কমেণ্ট কৰি জনাই দিব, মই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।